নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি অলপ দৌৰি দিলোঁ বাইপাছত, ফেপনিটো আহিছে, গাটো ভাল লগা নাই, জ্বৰ হৈ আছিলে, জ্বৰ লাগি আছিলে, পানী লগা, সেইকাৰণে অলপ ৰানিং কৰি দিলোঁ, ভাল লাগিছে গাটো। দৰৱ পিল আৰু খোৱাতকৈ ঘাম পানীটো যেতিয়া ব্ৰাছ হৈ যাব তেতিয়া ভাল হ'ব। চ' আহি গ'লোঁ বাইপাছ ৰানিং কৰিবৰ কাৰণে। আপোনালোকেও কৰিব পাৰে, ঠাণ্ডা দিন, ৰাতিপুৱাই হওক বা গধূলি সময়তে হওক, স্বাস্থ্যৰ কাৰণে ভাল। ৰাইজ গ'ল তেতিয়া ভিডিঅ'টো চাই থাকক। আজি ভাবিছিলোঁ 10-20 কিলোমিটাৰমান দৌৰিম বুলি, আগৰ ষ্টেমিনা নাই, 3 কিলোমিটাৰ দৌৰিয়ে ফেপাই গ'লোঁ। আগতে 10 কিলোমিটাৰ নন ষ্টপ, 5 কিলোমিটাৰ নন ষ্টপ দৌৰোঁ আমি। 5 কিলোমিটাৰ মই 24 মিনিটত দৌৰ হ'লে, এতিয়া চেচ হৈ গ'ল। মিছ কৰিছোঁ আগৰ দৌৰবিলাক, তেওঁ ট্ৰাই কৰি আছোঁ, হ'বও পাৰে আকৌ আগৰ লিখীয়া। দৌৰি আহি আছোঁ গাইছ, বেছি নদৌৰ আৰু 2 মান দৌৰিম আৰু ন। কিমান দৌৰিম আৰু 2 কিলোমিটাৰমান দৌৰিম আৰু টোটেল হেৰি হ'ব 5 হ'ব ন, 5 কিলোমিটাৰ হ'ব, 5 কিলোমিটাৰ দৌৰিম আৰু। অলপ শকত হৈ গৈছোঁ বুলি কৈছে আজি, এইবাৰ বিহু ঘৰলৈ যাওঁতে কৈছে মানুহবিলাকে যে শকত হ'লি বুলি, কিন্তু ঘৰৰ মানুহে আকৌ মোক কিনো নাজানো, ক্ষীণে দেখে যে, ঘৰৰ মা দেউতাহঁতে আকৌ ক্ষীণ দেখে মোক, কিন্তু গাঁৱৰ মানুহে মোক কৈছে শকত হ'লি। ভিডিঅ'টো লৈছে বাৰু, তেওঁ ভাল নাপাব পাৰে, ডিছকাছ কৰি দিছেও আৰু উপায় নাই। We'll go through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on. কিবা এটা খাই লওঁ, ৰাইজ গ'ল, আন্ধাৰ হৈ গ'ল, ভালকৈ চেহেৰাটো দেখিছে নাই নাজানো, কিন্তু মজা লাগিছে গাটো, বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত দৌৰিলোঁ, আগতে প্ৰায় দৌৰিয়ে থকা হয় আমি। আগতে মই ৰাতিপুৱা মৰ্ণিং 3টা বজাত উঠোঁ, 5:30-6টালৈকে দৌৰোঁ, ঘৰত খাওঁ, ঘৰত আহোঁ, ঘৰত খাওঁহি আমি বুট তিয়াই যাওঁ, 10টা-20টা এনেকৈ বুট খাওঁ, বেছিও খাব নালাগে, কম পৰিমাণে খাব লাগে। 10টা বা 20টা কাবেলি বুট খাবহি লাগে, তিয়াই থৈ যাব লাগে ৰাতিপুৱা অলপ নিমখ দি, আৰু ৰানিং কৰি আহি খাবহি লাগে, বহুত ষ্টেমিনা পায়। চ' যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব মোৰ চেনেলটো কৰিবলৈ নাপাহৰিব। ভিডিঅ'ৰ কোৱালিটি বেয়া হোৱাৰ কাৰণে চৰি থেংক ইউ। কেমেৰাটো